গুচি গ'ল তই তাক উদ্ধাৰ কৰিব লাগিব তোৰ ছাৰৰ হাতত কটাব লাগিব তই মহান হৈ দেখুৱাব লাগিব তোক গৰু গাধ বুলি কয় সমাজখনক তই প্ৰমাণ কৰি দিব লাগিব যে আকাশৰ দৰে বিশাল অন্তৰ এখন তই কঢ়িয়াই লৈ ফুৰিছ এনেকুৱা বিশাল অন্তৰ থকাবোৰ যদি গৰু গাধ হয় তেন্তে মানুহৰ চিনাকি কি হ'ব তই প্ৰমাণ কৰি দিব লাগিব মইনা সকলোখিনি কৰি এসপ্তাহতে গুলি খাই মৰি থাকিলে নহ'ব মানুহৰ হাত চাবৰি বজাবলৈ ৰৈ আছে শেষৰ দুগল হ'লেও তই দিব লাগিব তই চেম্পিয়ন হ'ব লাগিব মানৱতাৰ চেম্পিয়ন Good program.
খানা বনা এই খানা লৈ যা এই ভাইস মানে কিয় টানিছে এই ভাইটিয়ে এইসব মোৰ ওপৰত বিশ্বাস কমপ্লেইন দিছে দেই ৰবা কি নকৰা বনা এই ছোৱালীজনীয়ে পাগল কৰি দিছে না এই সকলোবোৰ মিছা কথা চব কথা সাক্ষী দিবলৈ মই এনেকুৱা দগবাজ মানুহ হয় মই কেতিয়াও কেছ নেখেলো এইবাৰ কথাখিনি চিধা চিধা আপোনাকে কৈছো লৈ যাওক দিয়ক লৈ যাওক বাইদেউ ভিন্দৰ এই জঘন্য খেলখনত বহুদিন দৰ্শক হৈ চাই আছিল আজি ময়ো খেলি দিলো চিক্সাৰ ডাঙৰ ডাঙৰ ডক্টৰৰ লগত যোগাযোগ কৰি মই না সুস্থ কৰি তুলিম মই তাক আনিব যাম বুলি কৈছিলো এইখিনি উপকাৰ দিলে আমি তাক কৰিব দিব লাগে বৰ ভাল ল'ৰা আহি গলো মোৰ একো হোৱা নাইতো মোৰ হাতখন মই একদম ভাল পাইছো মই হাতখন ঘূৰাব পাৰো চাবি মচি দিব লগা নহয় তাৰ বাবে তোমাৰ দৰে মানুহ জীয়াই থকাটো অত্যন্ত জৰুৰী তুমি যেনেকুৱা তেনেকুৱা হৈ থাকা মই আছো 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 চাৰে যে কথা কয় আৰু আমি তাই সুখৰ সংসাৰ তাৰ লগত মই সুখৰ সংসাৰ কৰিম মই আছো নহয় তই আহিছে যে তোৰ দৰে ইমান সহজ সৰল মানুহজনক এৰি আন কৰবালে সুখ বিচাৰি যোৱাৰ সাহস নহ'ল এইকেইদিনা মন্দিৰতে পৰি আছিল তোৰ বাবে প্ৰাৰ্থনা কৰি আছিল তই সেন্দুৰ লৈছ যে তো আকৌ মই যে পেলাই দিছিলো তই কিনি আনি দিয়া সেন্দুৰৰ টেমাটো তাৰ বহনত থাকি গৈছিল সেইখিনিকে সানি লৈছো তোৰ নামত তই কি কৈছ তই মোৰ নামত সেন্দুৰ লৈছ বেয়া কথা এইবোৰ বৰ বেয়া কথা উপাসনাই মোক কেৱল ভালহে পাইছিল তোমাক কিন্তু তাই পূজাও কৰে আৰু ইমান ভক্তিৰে পূজা কৰা ছোৱালীজনীক তুমি আনৰ কাষলৈ পঠিয়াই নিদিবা তোমাৰ পাপ হ'ব অন্যায় হ'ব আমি কেইটা জনমো নাজানো কিন্তু এইটো জনমত উপাসনা কেৱল তোমাৰ ৰুদ্ৰ কেৱল চাৰে কিন্তু চব জানে দেই মৰম দিবও জানে এৰিবও জানে মইহে একো নাজানো কেৱল গুলি খাবহে জানো আগতে মগজটো পংগু আছিল এতিয়া গুলি খোৱাৰ পিছত গোটেই শৰীৰটো পংগু হ'ল কি কৰিম কেনেকৈ মৰম কৰিম এই পংগু পাগলটোৱে মোৰ সেন্দুৰখিনি পাগল নহয় আৰু তোৰ মৰমখিনিকো মই পংগু হ'বলৈ নিদিওঁ ৰুদ্ৰ এইটোহে আচল কথা এটা কথা এই সেন্দুৰখিনিৰে তোক কিন্তু বৰ ধুনীয়া দেখাইছে দেই তই আনি দিয়া সেন্দুৰ যে ধুনীয়াটো দেখাবই ন ঐ ডিঙি শুকাই গৈছে মোৰ মই চাহ বনাই আনো ৰ তাতে
চাহ বনাই চাওক এইফালে আহ তই ইয়াতে বহি থাক মই চাহ বনাই আনি দিম সেইটোখিনি যেনেকৈ ৰঙা লাজে লাগিছে মইনো কি কৰো তোমাৰে মৰমতে মৰম